নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ এডুকেশ্যনেল ইউটিউব চেনেল জ্ঞানবন্তিলৈ। বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ জিঅ'গ্ৰাফিৰ কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ, যিকেইটা প্ৰশ্ন উত্তৰ আপোনালোকে টেট, অসম পুলিচ আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে বৰ প্ৰয়োজনীয় হ'ব। গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন কি আছে, অসমৰ মুঠ মাটিকালি কিমান আছে? অসমৰ মুঠ মাটিকালি কিমান আছে? ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। আপোনালোকে বন্ধু-বান্ধৱীসকল এই প্ৰশ্নৰ উত্তৰসমূহ আপোনালোকে বহি এটাত টুকি ল'ব, তেনেহ'লে আপোনালোকে পিছতো এইবোৰ প্ৰশ্নৰ উত্তৰ চাই থাকিব পাৰিব। গতিকে আহক 2 নম্বৰ প্ৰশ্ন কি আছে, অসমৰ প্ৰধান পাহাৰ কেইখন কি কি? অসমৰ প্ৰধান পাহাৰ কেইখন কি কি? চৰাইদেউ, কাৰ্বি আংলং, বৰাইল পাহাৰ, হাতীমূৰা পাহাৰ, নীলাচল পাহাৰ আৰু সূৰ্য পাহাৰ। মনত ৰ'ব নিশ্চয়। এতিয়া 3 নম্বৰ প্ৰশ্ন কি আছে, অসমৰ জলবায়ু কেনেকুৱা? অসমৰ জলবায়ু কেনেকুৱা বাৰু? ঘাইকৈ গৰম আৰু সেমেকা মৌচুমীয় জলবায়ু। মনত ৰ'ব নিশ্চয়, ঘাইকৈ গৰম আৰু সেমেকা মৌচুমীয় জলবায়ু। 4 নম্বৰ প্ৰশ্ন কি আছে, ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? ২৭০০ কিলোমিটাৰ। ২৭০০ কিলোমিটাৰ। আৰু অসমৰ মাজেদি বৈ যোৱা কিমান অংশ আছে বাৰু? অসমৰ মাজেদি 7 to 5 কিলোমিটাৰ। ৭২৫ কিলোমিটাৰ অসমৰ মাজেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ নদীখন। মনত ৰ'ব নিশ্চয় আপোনালোকৰ। 5 নম্বৰ প্ৰশ্ন কি আছে, অসমৰ আটাইতকৈ জনবহুল জিলা কোনখন? অসমৰ আটাইতকৈ জনবহুল জিলাখন হৈছে নগাঁও জিলা। আৰু 6 নম্বৰ প্ৰশ্ন কি আছে, অসমৰ প্ৰধান ৰেলপথটোৰ নাম কি? অসমৰ প্ৰধান ৰেলপথটো হৈছে উত্তৰ পূব সীমান্ত ৰেলপথ, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে। 7 নম্বৰ প্ৰশ্ন কি আছে, অসমৰ প্ৰধান জাহাজঘাট কেইটাৰ নাম কি? অসমৰ প্ৰধান জাহাজঘাট হৈছে নিমাতী ঘাট, ডিব্ৰুগড়, খাৰুপেটীয়া, গুৱাহাটী, পাণ্ডু, যোগীঘোপা আৰু ধুবুৰী। এতিয়া ইয়াতে এইবোৰ প্ৰশ্ন অপশ্যনতো আহিব পাৰে। আহিলে এই খাৰুপেটীয়া এইটো নহয় যেন লাগে, কিন্তু এইটো আপোনালোকে মনত ৰাখিব। এইকেইটা হ'ল অসমৰ প্ৰধান জাহাজঘাট। অসমত পোনপ্ৰথমে ক'ত কেতিয়া ৰেল লাইন পতা হৈছিল? কেতিয়া পতা হৈছিলে? ১৮৮২ খ্ৰীষ্টাব্দৰ ১ মে'ৰ পৰা, আৰু ডিব্ৰুগড়ৰ পৰা শদিয়া হৈ ছয়খোৱা ঘাটলৈ ৮০ মাইল দীঘল মানে ৰেলপথটোত ডিব্ৰু শদিয়া নামৰ ৰেলখন চলিছিল। এতিয়া প্ৰশ্ন আহিব আপোনালোকৰ, কিমান চলিছিল বুলি আহিলে ১২৮ কিলোমিটাৰ, অৰ্থাৎ ৮০ মাইল দীঘল আছিল ৰেলপথটো। আৰু কোনখন ৰেল চলিছিল বুলি ক'লে ডিব্ৰু শদিয়া ৰেলখন চলিছিল। মনত ৰ'ব নিশ্চয় আপোনালোকে। এই পইণ্টসমূহো আপোনালোকে নোট কৰি যাব। 9 নম্বৰ প্ৰশ্ন কি আছে, অসমৰ প্ৰথম বিমান ঘাটি কোনটো? অসমৰ প্ৰথম বিমান ঘাটি হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান ঘাটি। আৰু এতিয়া এনেকৈ আহিব পাৰে, অসমৰ বিমান ঘাটি কেইটা আছে আৰু কি কি, তেনেকুৱাকৈ যদি আমি জানিব বিচাৰোঁ কি হ'ব? তাৰপিছত আছে এটাটো এইটো হ'লে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান ঘাটি, দ্বিতীয়টো হ'ব মোহনবাৰী। মোহনবাৰী ক'ত আছে? ডিব্ৰুগড়ত আছে। আকৌ চাবুৱা ক'ত আছে? তিনিচুকীয়াত আছে। ৰৰৈয়া ক'ত আছে? ৰৰৈয়া আছে যোৰহাটত। আৰু লীলাবাৰী ক'ত আছে? লীলাবাৰী আছে উত্তৰ লখিমপুৰত। আৰু শালনি ক'ত আছে? শালনি হৈছে, লীলাবাৰী আছে ক'ত? উত্তৰ লখিমপুৰ। শালনি আছে তেজপুৰ। ৰূপহী আছে ক'ত? ধুবুৰীত। আৰু কুম্ভীৰগাম শিলচৰত। মনত ৰ'ব নিশ্চয় আপোনালোকৰ। এতিয়া 10 নম্বৰ প্ৰশ্ন কি আছে, ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং কেইখনৰ নাম কি? ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং কেইখনৰ নাম আমি সকলোৱে জানো, নহয় জানো? এতিয়া কি আছে? শৰাইঘাট দলং। শৰাইঘাট দলং ক'ত আছে? গুৱাহাটীত আছে। এতিয়া প্ৰশ্ন ইয়াতে DHSৰ পৰীক্ষাত ইতিমধ্যে আহি গৈছে যে নৰনাৰায়ণ সেতুখনে কোনখন চহৰক সংলগ্ন কৰিছে। সেইবাবে মই কোনখন চহৰে সংলগ্ন কৰিছে মই সেইটো লৈ আহিছোঁ। আহক চাওঁ। শৰাইঘাট দলং ক'ত আছে? গুৱাহাটীত আছে। কলীয়া ভোমোৰা ক'ত আছে? শিলঘাট আৰু ভোমোৰাগুৰিক সংলগ্ন হৈছে। নৰনাৰায়ণ সেতু কাৰ লগত সংলগ্ন হৈছে? পঞ্চৰত্ন আৰু যোগীঘোপা। বগীবিল ক'ত? ডিব্ৰুগড়ত। এইফালে কি আছে আৰু? ভূপেন হাজৰিকা সেতু, অৰ্থাৎ আমি যিখন ঢলা শদিয়া বুলি কওঁ। কিয় কওঁ?
শদিয়া আৰু ঢলাক সংলগ্ন কৰাৰ বাবে মনত ৰ'ব নিশ্চয় আপোনালোকৰ এতিয়া 11 নম্বৰ প্ৰশ্ন কি আছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা এই ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত মই এটা আপোনালোকক ভিডিঅ' আগবঢ়াম তথাপি আজি মই থুলমূলকে বাৰু এইখিনি কৈ যাওঁ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম কি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান মনত ৰ'ব নিশ্চয় আপোনালোকৰ আমি এইবোৰ সৰুতে পাই আহিছোঁ 12 নম্বৰ প্ৰশ্ন কি আছে অসমৰ ক'ত ৰেল ইঞ্জিন মেৰামতি কৰা হয় ক'ত বাৰু বঙাইগাঁৱত ৰেল ইঞ্জিন মেৰামতি কৰা হয় 13 নম্বৰ প্ৰশ্ন আছে অসমৰ ক'ত চাহ গৱেষণা কেন্দ্ৰ আছে অসমৰ ক'ত চাহ গৱেষণা কেন্দ্ৰ আছে যোৰহাটত আৰু ক'ত টকলাই চাহ গৱেষণা কেন্দ্ৰ এইটো আপোনালোকে মনত ৰাখিব 14 নম্বৰ প্ৰশ্ন আছে অসমৰ ক'ত ক'ত অনাতাঁৰ কেন্দ্ৰ আছে ক'ত আছে বাৰু গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট আৰু নগাঁও 15 নম্বৰ প্ৰশ্ন আছে অসমৰ চূণশিলৰ খনি ক'ত ক'ত আছে অসমৰ চূণশিলৰ খনি ক'ত ক'ত আছে কাৰ্বি আংলঙত আৰু দিলাই পাহাৰত 16 নম্বৰ প্ৰশ্ন আছে অসমৰ ক'ত ক'ত কাগজ কল আছে ক'ত ক'ত আছে বাৰু যোগীঘোপা পাঁচগাম আৰু জাগিৰোড এই কাগজ কল কেইটা বৰ্তমান মানে কি হৈ আছে বন্ধ হৈ আছে কিন্তু আমি ইয়াৰ পৰাই চৰকাৰী পক্ষকো আমি আপিল কৰিছোঁ বা আমি কৈছোঁ যে এই কাগজ কলসমূহ আকৌ পুনৰুজ্জীৱিত কৰক নহ'লে বহুত নিবনুৱা এনেকৈ থাকিব লাগিব নিবনুৱা হৈ থাকিব লাগিব আহক নেক্সট প্ৰশ্ন কি আছে 17 নম্বৰ প্ৰশ্ন আছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰধান কাৰ্যালয় ক'ত আছে বাৰু মালিগাঁৱত আছে মালিগাঁও ক'ত গুৱাহাটীৰ মালিগাঁৱত আছে 18 নম্বৰ প্ৰশ্ন আছে অসমৰ ক'ত প্লাইউড কাৰখানা আছে অসমৰ ক'ত প্লাইউড কাৰখানা আছে মাৰ্গেৰিটাত আছে তিনিচুকীয়াত আছে আৰু মৰিয়নিত আছে এই প্ৰশ্নসমূহ অতিকে ইম্পৰ্টেণ্ট আপোনালোকে কিন্তু নোট কৰি যাব 19 নম্বৰ প্ৰশ্ন আছে অসমৰ বৰ্তমান জিলা কেইখন 32খন আমি সকলোৱে জানো 20 নম্বৰ প্ৰশ্ন আছে অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম কি এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে নোট কৰি যাব কি কাকজান টি ষ্টেট ক'ত আছে যোৰহাটত আছে আৰু এইখন কিমান হেক্টৰ মাটিত আছে 1373 হেক্টৰ মাটিত এইখন আছে এইবোৰ পইণ্ট আপোনালোকে নোট কৰি যাব এতিয়া 21 নম্বৰ প্ৰশ্ন কি আছে জাতিংগা ক'ত জাতিংগা হ'ল বৰাইল পাহাৰত ডিমা হাছাও ডিষ্ট্ৰিক্টত এতিয়া 22 নম্বৰ প্ৰশ্ন আছে অসম শব্দটোৰ অৰ্থ কি অসম শব্দটোৰ অৰ্থ হৈছে অসম শব্দটো সংস্কৃত ভাষাৰ অসমা শব্দৰ পৰা অনা হৈছে হা এতিয়া ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ হৈছে অতুলনীয় মনত ৰ'ব নিশ্চয় আপোনালোকৰ তেনেহ'লে বন্ধু বান্ধৱীসকল ভিডিঅ'টো নিশ্চয় আপোনালোকে চাই ভাল পাইছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব লাইক কমেণ্ট কৰি যদি কিবা ভুল হৈছে কৈ দিব জয় হিন্দ জয় আই অসম ধন্যবাদ